এই দৃশ্যটোলৈ মন কৰক, আচৰিত নহয়নে? আকৌ এবাৰ চাওক এই দৃশ্য। কেনেদৰে বতাহৰ সৈতে উৰি গৈ গ'ল কিপিং কৰিছে এই কণমানি ফুটবলাৰজনে। আপুনি স্ক্ৰীণত দেখা এই বিস্ময় বালকটোৰ বয়স মাত্ৰ 6 বছৰ। আৰু এই বয়সতেই শিশুটিয়ে আপুনি মই কৰিব নোৱাৰা কামক সম্ভৱ কৰি তুলিছে নিজৰ ব্যতিক্ৰমী গ'ল কিপিং দক্ষতাৰে। শিশুটিৰ গ'ল কিপিঙৰ ব্যতিক্ৰমী ভিডিঅ'ই ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে। 6 বছৰীয়া এই আচৰিত শিশুটিৰ নাম চাম্বৰলাং ৰিঞ্জা। ঘৰ মেঘালয়ৰ এখন ভিতৰুৱা গাঁৱত। উত্তৰ পূব তথা সমগ্ৰ ভাৰতবৰ্ষৰ বাবে ভাল খবৰটো হ'ল চাম্বৰলাঙে এতিয়া লাভ কৰিছে প্ৰাক্তন আই লীগ দল আৰু দেশৰ শীৰ্ষ ফুটবল একাডেমী মিনাৰ্ভা পাঞ্জাৱ ফুটবল একাডেমীৰ পৰা বৃত্তিৰ প্ৰস্তাৱ। মঙলবাৰে মাই গুৱাহাটীৰ সৈতে হোৱা কথা বতৰাত এই কথা নিশ্চিত কৰিছে তেওঁৰ মাতৃ কিন্তিৱালাং ৰিঞ্জাহে। এই একাডেমীয়ে তেওঁৰ স্কুলীয়া শিক্ষা আৰু ফুটবলৰ খৰচকে ধৰি সকলো খৰচ বহনৰ দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ক্লাবটোৱে শিশুটিৰ গ'ল কিপিং দক্ষতা আৰু কৌশলক আৰু অধিক মসৃণ কৰি তুলিবলৈ প্ৰশিক্ষণ আৰু প্ৰশিক্ষকৰ ব্যৱস্থা কৰিব বুলিও জনায় মাতৃ কিন্তিৱালাঙে।